আজি অন্নপ্ৰসন্ন খাব আহিছোঁ আমি তিনিটা ক'ত গ'ল এয়া আমি তিনিটা এতিয়া খাওঁগৈ তো আমাৰ লগৰে আমাৰ হোষ্টেলৰ আমাৰ কলেজৰ এয়া সন্তানটি পোৱালি একদম মৰম লগা আৰু এইটো মোৰ ৰুমমেটৰ পোৱালি দেখিলে একদম এই বাৰু এই হৈ গ'ল এতিয়া ভিডিঅ' দিছিলোঁ তো আমি গ'লোঁ খাবলৈ অন্নপ্ৰসন্ন আছিলে আৰু ইয়াত খানা ঢেৰ দিছে কিবা কিবি হাঁহে মাহে বুলি কয় যে হাঁহ মটন চিকেন চব আছে মাছ চাছ কিন্তু চবতছে বেষ্ট হৈছে গোটেইকেইটা টেষ্টি হৈছে কিন্তু হাঁহটো এইটো নম্বৰ 1 এক নম্বৰত গৈছে আৰু যদি কোনোবাই কয় হাঁহটো বেয়া হৈছে মই তেখেতক ৰিকুৱেষ্ট কৰিম যে তেখেতে হাঁহটো বনাই আকৌ এবাৰ আমাক খোৱাওক টেষ্টিকৈ চ' ইটছ ভেৰি টেষ্টি একদম থেংক ইউ ডক্টৰ ৰঞ্জিত বৰদলৈ এয়াই মোৰ মানুহজনী আৰু এয়া খোলখালি এয়া অলপ দৃশ্য আমাৰ অলপ এনজয়মেণ্ট কৰিলোঁ এয়া খাই বৈ আহিলোঁ আৰু ঘূৰি মেলি বাই বাই